গাইস স্বাগতম জনাইছো মোৰ এটা অন্য ভিডিঅ লৈ আজি হল বিশ্ব পৰিবেশ তেনেহলে আজি গছৰ ওপৰলৈ বলক আমি তো গাইস আজি হল বিশ্ব পৰিবেশ দিৱস গাড়ীখন উলাই লও জলদি গাড়ীখন জলদি উলাই লও তো গেৰেজৰ পৰা উলাই লও গাড়ী তেলে নাই নেকি গাড়ীত গাড়ীখন উলাই জলদি যাব লাগে গাড়ীখন উলাইতে ঘৰৰ পৰা ওলালো এয়া হল আমাৰ গাঁও সুন্দৰী গাঁও এনেকৈ আমাৰ গাঁওখন আৰু এটা হল মেইন ৰাস্তা এটো আমাৰ ইফালে হাই ৰোড নাই এইটোৱে হল আমাৰ কাৰণে নেশনাল হাইৱে কিন্তু নহয় এটো মানস যোৱা ৰাস্তাটো হয় এইফালে সিধাই আৰু এয়া হল আমাৰ জৰ্জ চাপাত বাগানখন আছে ফাতেমাবাৰ তাৰে হল এইটো মিল তাৰ মানে ইয়াত চাপাত বিলাক বনায় আৰু ইয়াত হয় আমাৰ দুৰ্গা পূজা আৰু এইফালে দোকান বনাব নেকি চাগে গম নাপাও নতুনকৈ বনা আছে এইখনে হল আমাৰ ইয়াৰে চাপাত মিল ফাতেমাবাৰ চাহ বাগিচাৰ এইখনে কি মজা তো চাপাত বাগানৰ মাজে আমি যাই আছো এতিয়া এইটো মোৰ আগৰ কেমেৰাটো ভাল নহয় বগা দেখা পাই থাকে কিবা হৈছে কেমেৰাটোৰ গম নাপাও এয়া হল আমাৰ মানসখনৰ বাসবাৰী ৰেঞ্জ অফিসটো এইটোৱে হল ৰেঞ্জ অফিসটো অলপমান ডাঙৰ আছে আৰু ইয়াত এটা চক আছে এইটো চকটো আৰু ইয়া যাই আছো আমি মজা কৈ কি মজা ৰাস্তা সমান আৰু ইয়া চল চাপাত বাগান আৰু ইয়াৰে পৰা মানস আছে কেনাসৰ গেট 500 মিটাৰ এয়া পাই গলো ফাইনেলি এইটো কাৰণত মই কোনো মিউজিক লগা নাই এনেকৈ মোৰ কথাই শুনি থাকক না কি হয় আৰু এয়া পাই গলো ফাইনেলি এইটো বাঘ আৰু এয়া হল মানস নেশ্যনেল পাৰ্ক কিয় আহিছো তো আপোনালোকে গম পোৱাই নাই আমি নিব আহিছো গছ পুলি আৰু এয়া চাওক ওপৰৰ হাতী ঘৰ আৰু ইয়াতে দি আছে গাছ পুলি চাওক গাছ পুলি মানসত আৰু গাছ পুলি ইমান চাওক না গাছ পুলি লৈ যাও এতিয়া আমি গাড়ীত বহুত ভৰালো আৰু নিম দুপটমান আৰু যদি গাছৰ পুলি লাগে মানসলৈ আহিব এয়া হল গাছৰ পুলি কিমান ললো চাওক না এয়া চাওক গড় বাঘ গছৰ পুলি লাগে যদি আহা বছৰ আহিব মানসলৈ গাছৰ পুলি নিবলৈ তো গাইস এতিয়া এই ফ্ল'ৰ লৈ আছো যেহেতু আজি 5 জুন এইডাল জামডাল এতিয়া ৰু বহুত আনিছো কিন্তু দুডালমান ৰু ৰুলো দুডালমান ৰু ভিডিঅ' কৰা ইমান ভাল নহয় তো এডাল ৰু আজিৰ পৰা যত্ন এডাল মোৰ তো এই চাওক হৈ গ'ল যাও ভিডিঅ' কৰ গাইস সেইফালৰ পৰা গাছ ৰুই আহিলো আজি হল বিশ্ব পৰিবেশ দিৱস এইটোৱে কথা কওঁ যে গাছ ৰুলে নহ'ব গাছৰ যত্ন ৰাখিব জানিব লাগিব কাৰণ গাছ যত্ন কৰিলেহে সি ডাঙৰ হ'ব পটাপট যদি ছাগল গৰুৱে খাই দিয়ে সেইডাল গাছৰ যত্ন নাই আৰু এয়া আমাৰ গাছ আছে কিন্তু আমাৰ বেৰা দিয়া আছে কথা নহয় যে বিশ্ব পৰিবেশ দিৱসৰ দিনাই গাছ ৰুব লাগিব এনেও গাছ ৰুব পাৰে ধৰি লওক ডিসেম্বৰ যি মাহত ৰুব পাৰে সেই বুলি নহয় যে আজি 5 জুন আজিয়ে গাছ ৰুব লাগিব আৰু এইফালে বেৰা দিয়া আছে এইফালে গাছ ৰুলো এইফালে 10 ডাল মান
সকলোৱে যে গাছ ৰুৱে, গাছ থাকিলেহে আমি থাকিম, আমি থাকিলেহে গাছ থাকিব। এয়া চাওক পুৰা গ্ৰীণ গ্ৰীণ।